বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'ত মহিলাৰ শৰীৰৰ এনে কেইটামান অংগৰ বিষয়ে ক'ম, যিকেইটা অংগ ডাঙৰ হ'লে তেনে মহিলাক ভাগ্যশালী বুলি কোৱা হয়। সমুদ্ৰ শাস্ত্ৰ মতে এনে মহিলাৰ ভাগ্য অনুসৰি পিতৃগৃহ আৰু স্বামীগৃহত কোনোদিনেই টকা পইচাৰ অভাৱ নহয় আৰু সেই ঘৰত সুখ সমৃদ্ধি সদায় থাকে। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিব লগা নতুন নতুন ভিডিঅ'বোৰ প্ৰথমেই চাব পাৰে। তেনেহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো অংগ হৈছে হাত। যি মহিলাৰ হাত আৰু হাতৰ আঙুলি স্বাভাৱিকতকৈ দীঘল হয় তেনে মহিলা যথেষ্ট ভাগ্যশালী হয় আৰু তেওঁলোকৰ আয়ুস বহুত বেছি হয়। দ্বিতীয়টো অংগ হৈছে কাণ। যি মহিলাৰ কাণ ডাঙৰ হয় তেনে মহিলা যথেষ্ট ভাগ্যশালী আৰু বুদ্ধিমতী হয় আৰু এনে মহিলাক ভাগ্যই সদায় লগ দিয়ে। তৃতীয়টো অংগ হৈছে নাভি। যি মহিলাৰ নাভি ডাঙৰ হয় তেওঁলোকে জীৱনত কেতিয়াও ধনৰ অভাৱ অনুভৱ কৰিব লগা নহয় আৰু তেওঁলোক যথেষ্ট ভাগ্যশালী। চতুৰ্থটো অংগ হৈছে চুলি। চুলি মহিলাৰ সৌন্দৰ্যৰ প্ৰতীক। যি মহিলাৰ চুলি দীঘল হয় সেই মহিলাৰ মাজত লক্ষ্মীয়ে বাস কৰে আৰু তেনে মহিলা যথেষ্ট ভাগ্যশালী হয়। 5 নম্বৰৰ অংগটো হৈছে ভৰি। যি মহিলাৰ ভৰি তুলনামূলকভাৱে দীঘল হয় তেনে মহিলা ভাগ্যশালী হোৱাৰ লগতে তেওঁলোকে যিকোনো কামত অতি সহজে সফল হয়। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে লাগিল বাৰু?